বামপন্থীৰ বিশাল জনসভাই কপালে ডিব্ৰুগড় নগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসৰ গৃহৰ পৰা কিছু নিলখতে হাজাৰ হাজাৰ লোকৰ বিক্ষোভ। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত ডিব্ৰুগড় মানকটা পূজাৰ খেলপথাৰত হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে এই বিক্ষোভ সমাৱেশ। দেশজোৰা মহাবিক্ষোভ কাৰ্যসূচী আৰু ৰাজভৱন যাত্ৰাৰ সমৰ্থনত ৰূপায়ণ কৰা এই কাৰ্যসূচীত ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, গোলাঘাট আদি বিভিন্ন প্ৰান্তৰ পৰা আহি বিক্ষোভ সমাৱেশত অংশগ্ৰহণ কৰে। চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিক্ষোভ সমাৱেশত বিজেপি চৰকাৰৰ কৃষক, শ্ৰমিক আৰু জনবিৰোধী সিদ্ধান্ত কঠোৰ ভাষাৰে সমালোচনা কৰে। ইফালে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰাক লৈও চৰকাৰক সমালোচনা কৰে বিক্ষোভ সমাৱেশত। বিজেপি চৰকাৰ যিবিলাক জনগণ বিৰোধী, কৃষক বিৰোধী যিবিলাক কাম কাজ, তেওঁলোকৰ এই কাম কাজৰ বিৰুদ্ধে মহাবিক্ষোভ কাৰ্যসূচী চলিছে। আজি, কাইলৈ আৰু অহা পৰহিলৈকে এই 3 দিন ধৰি আচলতে বিভিন্ন ৰাজ্যত, ৰাজ্যিক কেন্দ্ৰত হওক, জিলা কেন্দ্ৰত হওক, এইবিলাকত এই কাৰ্যসূচী চলিছে। গতিকে এই ডিব্ৰুগড়ৰ এই ঐতিহাসিক মানকটা ফিল্ডতো আজি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ শ্ৰমজীৱী জনগণৰ, কৃষিজীৱী জনগণৰ যিবিলাক মৌলিক যিবিলাক সমস্যা, এই সমস্যাবিলাক সমাধান নকৰা পৰ্যন্ত কেৱল তেওঁলোকে পুঁজিপতি স্বাৰ্থত, কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত যিবিলাক কাম কাজ কৰি আছে, এই কাম কাজৰ বিপৰীতে আচলতে শ্ৰমজীৱী জনগণক যে প্ৰতাৰণা কৰি আছে, এই প্ৰতাৰণাৰ বিৰুদ্ধে মহাবিক্ষোভ চলিছে, এই মহাবিক্ষোভ চলিব। তদুপৰি এই সমাৱেশতে আগন্তুক কাৰ্যসূচীসমূহক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰকে ধৰি কেইবাজনো বামপন্থী নেতা, শ্ৰমিক নেতা উপস্থিত থাকি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰে।